নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কিছুদিন আগতে মই গোৱালপাৰাৰ পৰা বৰপেটালৈ গৈছিলোঁ এটা খুব ধুনীয়া ৰাস্তাৰে। আৰু মই সেই ৰাস্তাটোৰে গৈ থাকোঁতে দেখিবলৈ পাইছিলোঁ ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অন্য এখন দলং নৰনাৰায়ণ সেতু। আৰু সেই ৰাস্তাটো আচলতে ইমান বেছি ধুনীয়া আছিলে, মই ভিডিঅ' নকৰাকৈ থাকিবই নোৱাৰিলোঁ। পাহাৰ, দলং আৰু গছ গছনি অনেক ধৰণৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশৰে পৰিপূৰ্ণ আছিলে ৰাস্তাটো। গতিকে আহকচোন চাওঁ ভিডিঅ'টো শেষলৈকে।